আপোনালোকে জানে যে মাহেকীয়াৰ এটা প্ৰব্লেম থাকে চবৰে, তেতিয়া কি কৰে? মই মানে যেতিয়া নিমন্ত্ৰণ দিব যায় তেতিয়া মই মানে মাহেকীয়াটো হিচাপ কৰি লওঁ। যদি সেই তাৰিখত পৰে মই অৱশ্যে আমাৰ আকৌ বেলেগ দুইজন আছে তেওঁলোকক মানে হেৰি কৰি দিওঁ। নমস্কাৰ, মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। আপোনালোক ক'ৰ পৰা আহিছে? আমি বৰঙাজুলি, ওদালগুৰি জিলাৰ বৰঙাজুলিৰ পৰা আহিছোঁ। আমাৰ বৰঙাজুলিত এজন সত্ৰাধিকাৰ আছিলে, তেখেতৰ নাম শ্ৰদ্ধাৰ হৰেকৃষ্ণ মহন্ত এটা। দেউতাৰ লগত বিৰাটেই ভাল আছিলে তেওঁ আচলতে ঘৰ বৰপেটাৰ বাৰাদিত। তাৰ পৰা তেওঁ আমাৰ বৰঙাজুলিলৈ আহি যথেষ্ট মানুহক শৰণ ভজন দি আৰু আমাৰ যিটো আজি এই আমাৰ নিচিনা জনজাতি সম্প্ৰদায়ক যি এই নাম শিকালে, নাম প্ৰসংগ শিকালে, থিয়ানাম শিকালে, বৰগীত শিকালে, তেওঁৰ যথেষ্ট অৱদান আছে। তেখেতে শিকোৱা নাই যদিও প্ৰথম নাম প্ৰসংগখিনি হৰেকৃষ্ণ মহন্ত এটা শিকাইছে। পিছত থিয়ানামবিলাক বৰপেটাৰে গুৰু আছিলে তেখেতে, বৰপেটা সত্ৰাধিকাৰ নৱজিৎ দাস পাঠক তেখেতে নিমন্ত্ৰণ কৰি অনা হৈছিলে হৰেকৃষ্ণ মহন্ত আটাৰ তত্বাৱধানত। তেওঁৰ দ্বাৰাই আমাক থিয়ানাম বৰঙাজুলিতে। এইটো কিমান বছৰ হ'ল? প্ৰায় 2003 চনমানত। এইবাৰ প্ৰথম নে? হয়, মানে মাজত এবাৰ আহি গৈছিলোঁ, কিন্তু কিবা অনুষ্ঠানত এটা আহিছিলোঁ। এইবাৰ দ্বিতীয়বাৰ আৰু। কেনেকুৱা লাগিছে? বা বহুত ভাল লাগিছে। মানে এই শংকৰদেৱৰ জন্মোৎসৱত এইবাৰ প্ৰথম নেকি? হয়, শংকৰদেৱৰ জন্মোৎসৱ বহুতেই ভাল লাগিছে। শুৱালকুছিটো যে এনেকুৱা মানে কিমান সুন্দৰকৈ আটোমটোকাৰিকৈ গুৰুজনাৰ ধৰ্মটো ৰাখিছে, তাৰ কাৰণে তেওঁলোক আচলতে সেৱাৰ যোগ্য আৰু কৃপাৰো পাত্ৰ। এইটো আমি মানে আহিয়ে অনুভৱ কৰিছোঁ। আচলতে শুৱালকুছিবাসীক অশেষ ধন্যবাদ জনাইছোঁ। গুৰুজনাৰ জন্ম উৎসৱটো উলহ মালহে পালন কৰাৰ লগতে নীতি আদৰ্শ দিবৰ কাৰণে শুৱালকুছিবাসীয়ে চেষ্টা কৰিছে। কিমানজন কেইগৰাকী আছে? আমাৰ দলটোত প্ৰায় 25 গৰাকী আছে আৰু বাবকল আমি ফুল নাগাৰা বা তাল বজোৱাত সংগত কৰাৰ কাৰণে গোটেই আমি বৰঙাজুলি পুৰণি ভেৰগাঁও সত্ৰ বুলি কয়। বৰঙাজুলিৰ হৰেকৃষ্ণ মহন্ত এটাই মানে আমাক প্ৰতিষ্ঠা কৰিছিল পুৰণি ভেৰগাঁও সত্ৰখনত। মহিলাৰ দল আমি আপোনালোকে জানে যে মাহেকীয়াৰ এটা প্ৰব্লেম থাকে চবৰে। এই যদি ক'ৰবাত আপোনালোকৰ নামৰ ধৰি লওক থাকে তেতিয়াহ'লে মাহেকীয়া হ'লেতো কোনোবা এজনতো হ'বই বা আপোনাৰ হ'ল আপুনি যিহেতু মেইন হেৰিয়া, তেতিয়া কি কৰে? মই মানে যেতিয়া নিমন্ত্ৰণ দিব যায় তেতিয়া মই মানে মাহেকীয়াটো হিচাপ কৰি লওঁ। যদি সেই তাৰিখত পৰে মই অৱশ্যে আমাৰ আকৌ বেলেগ দুইজন আছে তেওঁলোকক মানে হেৰি কৰি দিওঁ। এই আপুনি নোসোমাওঁ আমি মানে সেইটো মানো আৰু পুৰা। যিহেতু মহিলাৰ দল এইটো এটা বহুত ডাঙৰ প্ৰশ্ন হয় জানো? হৰেকৃষ্ণ মহন্ত এটাই আমাক সেইটো মানে 9 দিনলৈকে মানিবৰ কাৰণে পৰামৰ্শ দি গৈছে। আপোনালোকৰ নামতি কেইগৰাকী মানে যিখন দলত আছে তেওঁলোকেও মানে সকলোৱে মানে
সকলোৱে মানে এইটো আমাৰ প্ৰতি ক্ষেত্ৰতে মানাৰ কাৰণে আমাক হৰেকৃষ্ণ মহন্ত এটাই নিৰ্দেশ দি গৈছে। গুৰুজনাৰ ইমান আদৰ্শখিনি ইমান ধুনীয়াকৈ ৰাখাৰ কাৰণে আমাক নমস্কাৰ মোৰ ফালৰ পৰা আপোনালোকক সেৱা জনাইছোঁ। কৃষ্ণ আমাৰ ফালৰ পৰা আপোনালোকে বহুত বহুত হৃদয়ৰ পৰা ধন্যবাদ তথা সেৱা জনালোঁ। হয়, ধন্যবাদ।